এয়া জুবিন দাই আমাৰ বাবে এখন চিঠি লিখি থৈ গৈছে, ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা। মৰম জুবিন দা, সেইকাৰণে আমি আহিছোঁ জুবিন দাক আমি সুঁৱৰি মেইনলি এখন শ্ৰদ্ধাঞ্জলি জনাই বুলি আহিছোঁ আমি। জয় জুবিন দা, চিনেমা চাবলৈ সোমাই আহিছোঁ। হাই হেল্ল' নমস্কাৰ জুবিন প্ৰেমী ৰাইজসকল। আজি আমি জুবিন দাই অসমবাসীৰ বাবে দি যোৱা লাষ্টখন ফিল্ম ৰৈ ৰৈ বিনালে চাবলৈ আহিছোঁ। এইটো আমাৰ বাবে অতি দুখৰ কথাটো, লাষ্ট ফিল্ম আমি চাবলৈ আহিছোঁ মানে। আৰু আমি বহুত বিচাৰিছিলোঁ যিহেতু জুবিন দাৰ বাবে আমি সুঁৱৰি তেওঁক শ্ৰদ্ধা জনাই লাষ্ট ফিল্ম এখন আপোনাৰ ৰৈ ৰৈ বিনালে। আজি গোলাঘাটৰ প্ৰথম দৰ্শনী 11টা বজাৰ পৰা আছে। বাকী আপোনাৰ গুৱাহাটী মেট্ৰিক চিনেমা হলত 4:25 ফাৰ্ষ্ট শ্ব'টো হৈ গৈছে। এতিয়া আপুনি এইফালে চব গোটেই মানে এই চিনেমা হলৰ ওচৰত। বাকী সকলোৰে এটাই অনুৰোধ যে জুবিন দাৰ এই লাষ্ট ফিল্মখন কোনেও এটা ক্লিপো যেন কোনো ছ'চিয়েল মিডিয়াত পাব্লিছ নকৰে। এতিয়া আমি মুভিখন চাবলৈ যাম, ইয়াতে আপুনি যি আছে চব দেখাম, এনেকুৱা পৰিৱেশ, বাহিৰ পৰিৱেশ। আৰু বাকী চিনেমাখনৰ পিছত চাই পিনি আমি জনাম যে কেনেকুৱা ধৰণৰ হৈছে আমাৰ অনুভৱটো। এনেও এখন ব্লকবাষ্টাৰ মুভি হ'ব, কাৰণ 10 তাৰিখলৈকে টিকেট এতিয়ালৈকে পোৱাই নাই। গোলাঘাটৰ 10 তাৰিখলৈকে টিকেট পূৰা ফুল হৈ আছে। বাকী প্ৰত্যেকটো হলতে বুকিং হৈ আছে পূৰা। ইমান মানে প্ৰত্যেকটো হলৰ পৰা হিন্দী মুভিবোৰ আঁতৰাই অসমীয়া ৰৈ ৰৈ বিনালে ফিল্মখন লগাই দিছে আজিৰ পৰাই। এতিয়া মানুহৰ পূৰা ভিৰ হৈ আছে চব। এইটো আপোনাৰ গোলাঘাটৰ গ'ল্ড চিনেমাৰ এইটো বাহিৰৰ পৰিৱেশ। এতিয়া প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাই প্ৰথম দৰ্শনী আৰম্ভণি কৰিব। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আমি চিনেমা হললৈ এতিয়া যাম। এয়া মোৰ মামা ল'ৰা, লগতে ইত্যাক ভাই আহিছে। বাকী ফিল্মখন আধা চালোঁ, এতিয়া আপোনাৰ বিৰতিছে ইণ্টাৰমিশ্যন সকলো মানুহ বাহিৰলৈ ওলাই আহিছে। আৰু ভিতৰৰ একো পৰিৱেশে মই দেখুওৱা নাই, বাহিৰৰ পৰিৱেশ এইটো বিৰতিৰ পিছত চবফালে মানুহ আছে। এতিয়া পূৰা ভিৰ মানে আপোনাৰ এতিয়া আকৌ আৰম্ভ হৈছে, আকৌ হললৈ বুলি আকৌ সোমাই গৈছে এতিয়া। প্ৰত্যেকটো জেনেৰেশ্যনৰ মানুহে চাবলৈ আহিছে ফিল্মখন। ফিল্মখন চাই আহিলোঁ, বহুত ধুনীয়া ফিল্ম, মনটো বহুত বেয়া লাগিলে। জুবিন দাৰ শেষ ফিল্ম চালোঁ। বাকী একো নকওঁ, ফিল্মখন বহুত ধুনীয়া আৰু জুবিন দাৰ নামত পুৰণি লাষ্ট ফিল্মখন চাই কেনেকৈ লাগিলে? মজা ফিল্ম, আপোনালোকে আহিছে মানে ফিল্ম এনেকুৱা চাই পোৱাই নাই। বাকী আপোনালোকৰ চিনেমাখন চাওক। বাকী জুবিন দা সদায় অমৰ হৈ থাকক। জয় জুবিন দা, জয় অসম।